ৰামেশ্বৰমক বাই বাই কৰা টাইম হৈ গ'ল। চ' ৰুমটো চেক আউট কৰি লওঁ আগতে, তাৰপিছত বাকী কথা পিছত কৈ আছোঁ। চ' ইয়াতে আছিলোঁ মই, চাই লওক। এতিয়া টাইম হৈ গ'ল 8টা আৰু ভাবিলোঁ যোৱাৰ আগত এবাৰ টেম্পলটো দেখাই যাওঁ ভালকৈ। চাই লওক, এইটোৱেই টেম্পলটো হয়। এতিয়া অটো এখন থৈ ডাইৰেক্ট বাছ ষ্টেণ্ড উঠাই লগ পাইছোঁগৈ। এইটো মধুৰাই বাছ ষ্টেণ্ড হয়। চাই লওক ইমান ডাঙৰ, বাপৰে, ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ডাঙৰ বাছ ষ্টেণ্ড। এতিয়া বাছ ক'ত আছে, মোৰ কইনামুৰি যে বাছ ক'ত আছে তাকে বিচাৰিবলগীয়া হৈছে। কিমান ডাঙৰ এবাৰ চাই লওক। এইটোতো জাষ্ট এডোখৰ, বাকী অন্য কেইবাডোখৰ আছে। এইপিনে এডোখৰ, এইপিনে এডোখৰ, এইপিনে এডোখৰ, আৰু আছে কেইবাডোখৰো আছে। ইয়াতে সুধি লওঁগৈ মই, ক'ত আছে বাছখন, ক'ত ইয়াত যায় নে নাযায় নে এবাৰ। এইটো বাছ ষ্টেণ্ডৰ পৰা বাছ নাযায়, বেলেগ এটা ষ্টেণ্ডত যাব লাগিব। আকৌ তাত গৈ চিটি বাছ ধৰি পিনে আকৌ বেলেগ এটা বাছ ষ্টেণ্ডত গৈ তাৰপৰাহে বোলে কইনাকুমাৰী বাছ পাব, ডাইৰেক্ট বাছ। চবলৈকে এতিয়া বাছ ধৰি লওঁগৈ, তাৰপিছত ডাইৰেক্ট বাছতে লগ পাইছোঁ মই। ৰাতিপুৱা টাইম হৈ গ'ল 8টা আৰু মই এতিয়া সাৰ পাইছোঁ। এতিয়া পাই পিনে দেখিছোঁ যে বা ভিউ কিয়া মজা ভাই। চ' এতিয়ালৈকে ইণ্ট্ৰ' দিয়া নাছিলোঁ, চ' ইণ্ট্ৰ' দি লওঁ। হেল্ল' গাইজ, টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই গৈ আছোঁ বৰ্তমান ৰামেশ্বৰম টু কন্যাকুমাৰী।
পাই গ'লোহি আৰু মই 10টামান বজাতে পালোহি খালিলে আহি পিনে চিধাই ৰুমত গ'লোঁ ৰুমত গৈ অকণমান শুলোঁ শুই পিনে এতিয়া টাইম হৈ গ'ল প্ৰায় 4টা বাজি গ'ল এতিয়া আৰু এইটোৱে হৈছে কন্যাকুমাৰী মেইন চাৰিআলিটো টাউনখনৰ অলপ চিধা গ'লে টেম্পল পায়গৈ সেইটো চাইডে বাছ নাছিলে আৰু এইটো চাইডে কি আছে নাজানো পইচা লওঁ চিধা গ'লে এইটো কিবা সাগৰৰ মাজলৈ যাব পাৰি বা এইটো ৰাস্তাই এইপিনে গ'লেও টেম্পলে পায়গৈ এইটো চাইডত ভিতৰত কেমেৰা এলাউ নাই চ' যাওঁ মাই গড কি ভিউ ঘৰটোৰ ওপৰত লাইটটো আছে তাৰ পিছপিনে সেই জেগাখিনিকে কয় ত্ৰিবেণী সংগম বুলি ইয়াতে 3খন সাগৰ লগ খাইছে এইখিনিতে টাইম হৈ গ'ল 8টা আৰু মই ইয়াতে সেনেকৈ সাগৰ কিনাৰতে ঘূৰি ফুৰিছিলোঁ অকণমান ত' আজিলৈ ভিডিঅ'টো ইমানেই চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব মই ইয়াতে কিবা এটা খাই লওঁ খাই
ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাইলৈ গৈ আছোঁ সাগৰৰ মাজত কাইলৈ গৈ আছোঁ মই নেক্সট ভিডিঅ'ত পাব ত' তাৰপিছত ক'ত গৈ আছোঁ পিছত গম পাব নেক্সট ব্লগত